কিবা গৈ থাকা একেবাৰে 3 নম্বৰত গৈ থকা ছোৱালীজনী লাষ্টত ধৰি দিয়ক কৈ দিব তাই নহলে ধৰি দিয়ক কোনোবাই ধৰি দিয়ক তাইক কৈ দিব 400 মিটাৰ দৌৰৰ বাবে ট্ৰেকত থকা ছোৱালীবোৰ ধৰি দিয়া এইফালে ছাগলী দৌৰাই দিয়া দেই একদম গছকত যাব নহলে জুৰিয়া আগলে চাই পুৰা দিয়া আৰু জুৰিয়া ধুনীয়া হৈছে আৰু অলপ জোৰ দিয়া এইটো ধৰ কোনোবাই দাঙি ধৰ এয়া আহি গ'ল লঘোৱাৰ বাবে খিচিৰি এনেকুৱা দুটা চচ বনাবলগীয়া হৈছে মানুহ আচলতে বহুতখিনি আছে যে ओए सवा की जगह है এখন তো
খেল মহাৰণ এক সুন্দৰ প্লেটফৰ্ম হয়, যাৰ দ্বাৰা কিছুমান এনেকুৱা গাঁৱৰ ল'ৰা ছোৱালী আছে যাৰ টকা পইচাৰ অভাৱত বা এনেকুৱা এখন ভাল প্লেটফৰ্ম নাপায় য'ত তেওঁলোকে আগবাঢ়ি অহাৰ সুবিধাকণ নাপায়। কিন্তু খেল মহাৰণৰ জৰিয়তে সেই ল'ৰা ছোৱালীবোৰ যাৰ প্ৰতিভা আছে, যাৰ খেলিবলৈ বহুত ইচ্ছা থাকে, সেইসকল ওলাই আহি পিনে তেওঁলোকে এতিয়া বহুত যদি ইয়াত ভাল খেলে তেওঁলোকে ব্লক লেভেলত খেলিব পাৰিব, তাৰ পৰা আকৌ ষ্টেট লেভেলত খেলিব পাৰিব, তেনেকৈ তেওঁলোক আগবাঢ়ি যাব পাৰিব। সেয়েহে যদিও আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে খেল মহাৰণ হৈ আছে, সকলোকে অংশগ্ৰহণ কৰক, কিজানি তাৰ পৰা ভাল ভাল খেলুৱৈ আমি পাওঁৱেই পাছলৈ, নহয় জানো? বলক এয়া মই খিচিৰি খাই লওঁ। এতিয়া আমি গৈ আছোঁ লং জাম্প চাবলৈ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওকচোন, ভাল লাগিব। না ফোনটো দি দিয়কচোন বুলি কৈছিলোঁ, পৰহি কথা আছিলে। আহি গ'লোঁ ফুটবল চাবলৈ। এয়া চাওকচোন সুন্দৰকৈ তেওঁলোকে খেলখন চলাই নিছে। ফুটবলত আচলতে এতিয়া খেল মহাৰণত গোটেই টিমটো চিলেক্ট কৰা নহয়, তাৰ পৰা যোন ভাল খেলি আছে তেওঁলোকক চিলেক্ট কৰা হয়। অলৰেডি টেকনিকেল কমিটিয়ে সেয়া চিলেক্ট কৰি আছে, আপোনালোকেও উপভোগ কৰি যাওক। এইটো শিকাই পেলাই ধৰি দপ কৰিছে, আজিকালি নিদিয়ে সেইটো দপ, সেইটো লগে লগে পেনাল্টি দি দিব। আজিকালি এইটো ড্ৰপ কৰিব নোৱাৰে। খেল দেখাইছে যে চলাব ভালে হ'ব, ভিডিঅ' চিডিঅ' কৰি থৈ দিব।
যাব নোৱাৰিলেও আমি এনেকৈ খেল হৈ আছে। আকৌ কাইলৈ কাবাডী খেল আছে, সেইবাবে ছোৱালীকেইজনে প্ৰেক্টিছ কৰিছে। এয়া চাওকচোন, মই আপোনালোককো অকণমান দেখাই দিলোঁ। মোৰ আকৌ কাবাডী খেলিবলৈ বৰ ভয় লাগে, ইমান দুখ পায়। এই বাগৰাকী হৈছে পাৰিজাতৰে বোৱাৰী পম্পী বা। তেওঁ খুব ধুনীয়াকৈ কাবাডী শিকাই দিছে তেওঁলোকক। তেওঁ খুব ভাল খেলুৱৈ হয় কাবাডী। ভৰি দাঙিব লাগিব, ভৰি দাঙিব লাগিব, ভৰি নাই দঙা, ভৰি দাঙিব লাগিব। ইয়াৰ পৰাই কৰিবা, আচৰ ভিতৰ পাৰ হৈ নকৰিবা, ইয়াৰ পৰাই কৰিবা। কাবাডী কাবাডী খেলিলে বহুত ভয় পাবলৈ জেগা দিল খেলি ল বেগ চাই ল বেগ চাই ল বেগ চাই ল বেগ চাই ল বুধু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু যদিহে প্ৰথমবাৰ মোৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।